हेलो नमस्कार की खबर আপোনালোকৰ আজি বহুত দিনৰ মূৰত আহিছো এয়া আজি ঘৰৰ পৰা আৰম্ভ কৰিছো ভিডিওটো আজি এটা মোৰ বাবে এটা বিশেষ দিন মানে আজি মোৰ জন্মদিন হে আৰু জন্মদিন বুলি আমাৰ আলহী আহিছে এইফালে আমাৰ পোৱালি ভতিজা হৈছে আৰু এইফালে আমাৰ হীৰামণি এই মোৰ লগৰ আমাৰ মিঠিবাৰ বুৱাৰী হৈছে বাৰ্থডে খাবলৈ আহিছে হেঁতি তাৰপিছত মিঠিবা আহিছে মিঠিবা পাকঘৰত তাইক আজি মাংস বনাব লৈছোঁ কি চাইছা সেয়াই আৰু এতিয়া বতৰ ডাৱৰীয়া যিহেতু কাপোৰ চাপোৰ গোটেই বিচনাতে ওলমাই থৈছোঁ তাৰপিছত আপোনালোকৰ খবৰ কেনেকুৱা ক'ব সকলোৱে মই আজি বহুত দিনৰ মূৰত আহিছোঁ বিহুতে ভ্লগ বনোৱা বাকি আৰু দিনত জেঠাইহঁতি আহিছিলে বাকি বাৰ্থডে তেনেকৈ পতা হোৱা নাই এওঁলোক আহিলে কাৰণে একদম ধুনীয়াকৈ মাংসই ভাত সাজ খাই দিম আৰু ৰাতি সাজ এইফালে আমাৰ মিঠি বাইদেউ আজি ৰান্ধনি আমাৰ ঘৰত আলহীক আজি একদম পূৰা হেৰি কৰি দিলোঁ ৰান্ধনি বনাই দিলোঁ এই পানী উতলি শুকাব বাৰু দেই আপোনালোকে নেভাবিব যে মাংসখিনি পানীত সাঁতুৰি আছে কৈ দিছোঁ নহ'লে ভাবিব নহয় মন্দিপা ঘৰলৈ আহিলোঁ মন্দিপা বাৰ্থডে বুলি অলপমান কি ফূৰ্তি কৰোঁ বুলি তাইক আমনি কৰোঁ বুলি হয় খালোঁ গ'লোঁ এতিয়া ৰাতিৰ সাজ খাবলৈ এইফালে মোক ৰান্ধনি ঘৰত ৰান্ধনি কৰি দিলোঁ একদম ৰান্ধনি কৰিলোঁ এইফালে আমাৰ মিঠি বাইদেউ ৰান্ধনি ঘৰৰ পৰা আহি পালেহি কোৱা কিবা এটা কোৱা আকৌ কিন্তু কম মানে কি মন্দিপা ঘৰলৈ অহা কাৰণ অকল এইটো নহয় যে কি তাইৰ বাৰ্থডে বুলি আচলতে তাইৰ ঘৰলৈ আমি সদায় আহিম আহিমকৈ প্লেন কৰি থাকোঁ এদিনো নিমিলে হয় তাই নাথাকে নহয় আমাৰ দুজনীৰ নিমিলে বা মোৰে অন্য কোনোবা লগ নিমিলে কিন্তু আজি ভাবিলোঁ আৰু এইটো চেকতে যোৱা যাওক তাকো আহিছোঁ কেতিয়া 7:30 মান বজাত গধূলি আহিছে গধূলি তাৰপিছত স্কুটিও ষ্টাৰ্ট নহয় কামৰ পৰা গৈ পাইছোঁ 5টা বজাত ইমান বাধা বহুত তাৰপিছত ভাবিছোঁ কি নাহোঁ নেকি মোৰ মন গৈছে খালি দেই কৈ দিওঁ নাযাওঁ চাগে সেনেকৈ বুলি কিন্তু আকৌ ভাবিলোঁ নাই সদায় এনেকৈ কওঁতে দিন বাগৰি চব বছৰ পাৰ হ'ল ন বিয়া মানে ধৰি লোৱা নতুন আহিম থাকিয়ে আছিলে তাৰপিছত আজি নাই যিমান হ'লেও আমি কলেজত একদম লগতে পঢ়া বিয়া হৈ অহা বাদ আহিম গৈ এইফালে আমাৰ পোৱালি এইটো তাই সময় নিমিলিলে আজি আহিছে প্ৰথম আজি যিমান যি বাধা হ'লেও আহিমেই বুলি আজি গুচি আহিলোঁ আৰু কি হয় দেখা যাওক বুলি তাৰপিছত কি স্কুটিখন ষ্টাৰ্ট নোহোৱা হ'ল মানে মই পুৰণা স্কুটিখন লৈছিলোঁ ন আজি আহিম বুলি পাপাই মোৰখন লৈ গৈছিলে স্কুটি ষ্টাৰ্ট নহয় কিক মাৰিছোঁ চেল্ফ মাৰিছোঁ তাতো আকৌ বাধা মানে ভাইটি আহিলে আৰু থ'বলৈ তাকে তেনেকৈ আহিলোঁ এই আৰু কাহিনী আমাৰ ঘৰলৈ অহা কাহিনী মিঠিবা একদম বাধা বিঘিনি অতিক্ৰম কৰি আহিছে আমাৰ ঘৰলৈ আজি সুদূৰ 1 কিলোমিটাৰ বাট 1 কিলোমিটাৰ বাট অতিক্ৰম কৰি আহিছে সিহঁতি আহোঁ বুলি ক'লে খোজকাঢ়ি আহিব পাৰে কিন্তু দেই দুজনী লগ খাই নাহে নহয় নিমিলে তুমি নাথাকা সেয়াই আৰু ময়ো নাথাকোঁ আৰু এইফালে আমাৰ বাইদেৱে হাজমলা খাবলৈ লৈছে পৰিয়ে থাকিলে কেনেকুৱা লাগিছে এইবোৰ দামী মোবাইলত কিমান ধুনীয়া স্পষ্ট আহিছে হেৰি মোৰতো চোৱা তোমাৰো দামী নাই হ'লেও মোৰতো স্পষ্ট নহয় আৰু মিঠিবা মোক কি গিফ্ট দিলে দেখাই দিয়া আকৌ মিঠিবাই মোলৈ এইটো গিফ্ট আনিছে তাই নিজলৈ অনা বস্তু মোক গিফ্ট আনিছে ইমান মৰম ভনীয়েকলৈ দিছেনে আৰু সেইটো দেখাই দিয়া আকৌ সেইটো এটা এইটো আনিছোঁ মন্দিপা ধুনীয়া চুলিখিনি এইটো বান্ধিব কেতিয়াবা তাইৰ চুলিখিনি ধুনীয়া ষ্ট্ৰেইট গতিকে তাই বান্ধিবলৈ মানে নাজানো তথাপিও মই আনি দিছোঁ আৰু মৰমত এইবোৰ আনি থোৱা আছিলে ঘৰত চব থাকে মানে কেতিয়াবা আলহী গ'লে ঘৰত দিব লাগে যে মানে ষ্টকত থৈ দিওঁ এইটো থাকিয়ে গৈছিলে পাহৰিয়ে থাকিলোঁ আৰু এইটো মই কালি পাইছোঁ আৰু অৰ্ডাৰ কৰিছিলোঁ আজি তাইলৈ মই লৈ আহিছে মোলৈ
এনেও ধুনীয়া আৰু ধুনীয়া হৈ যাম এইটো ঘঁহি যায় এইটোৱে গা ধুই যায় আৰু ধুনীয়া হৈ যাম আৰু বগা হৈ যাম হিয়া ভাগৰ হিয়া ভাগতো ভৰাই থলো নহয় সেয়াত সোমাই এইফালে আমাৰ পোৱালি এইফালে চাই দিয়া এইফালে চোৱা ক'লে আহিলা হে ক'লে আহিলা তুমি কাৰ ঘৰলৈ আহিলা কৈ দিয়া কাৰ ঘৰলৈ আহিলা তোমালোকক নৰে এতিয়া কাৰ ঘৰলৈ আহিলা এফালে বন্তি পাই আৰু পোৱালি ভিডিঅ' কৰি আছে পেহী ঘৰলৈ অঁ পেহী ঘৰলৈ আহিলে তাই ব্লগিং কৰি আছে মই তাইক অলপ কেপচাৰ কৰি লৈছোঁ নতুন ব্লগাৰ ওলাইছোঁ নাই নোলা ওলাইছে নহয় মই ব্ৰাইটনেছ ৰাইজসকলক ভাত খাবলৈ নিব লাগে ধুনীয়াকৈ পানী চানী যোগাৰ কৰি দিওঁগৈ আৰু যাওঁ খানাটো খাই পোৱালিটো ঐ মই এতিয়া ৰাইজসকলক মানে হেৰি ভাত খাবলৈ লৈ যাওঁ যোগাৰ কৰিছোঁ পানী চানী যোগাৰ কৰি দিওঁগৈ আৰু মিঠি বাইদেউ বনালেই ৰান্ধনি পোৱালিটো টোপনি ধৰিব টোপনি যাবগৈ সেয়াই আৰু যাওঁ ধুনীয়াকৈ অঁ দেখিবলৈ কিন্তু বিৰাট ধুনীয়া লাগিছে মানে বিনা ৰঙত আহি যোৱা চিৰিয়াছলি মই ধুনীয়া দেখি আহিলোঁ পুৰা গ্ৰেভি হৈ আছে নিজে তাৰিফ কৰিছোঁ দেখিছে কিমান তাই নিজে নিজে তাৰিফ কৰি লৈছে মাংস আত্মগৌৰৱী নেকি অঁ কিবা এটা হয় আৰু মানে মোক কয় মানে মানুহে বৰ স্বাভিমানী দেই তুমি বুলি তাৰপিছত আপোনালোকক এটা বস্তু দেখাবলৈ আছে মই দেখাই দিওঁ নেকি তোমাক এইফালে মোৰ ভাইটিয়ে বাৰ্থডে গিফ্ট দিছে চেণ্ডেল এইফালে ধুনীয়া চেণ্ডেল দিছে একদম মন্দিপাক পুৰা ধুনীয়াকৈ মেটচ ভাইটিয়ে দিছে বাৰ্থডে গিফ্ট আৰু বাৰ্থডে গিফ্ট তুমি পিন্ধি দেখাবাচোন দেই খানা খাই কিনে এতিয়া পিন্ধি দেখুৱা এতিয়া যে গালি খাম যা হেৰি কৰোঁ কাম এটা এই তাই গালি খাম বুলি ভয় খাইছে তথাপিও ভাইটিয়ে মৰমত আনি দিয়া চেণ্ডেলটো তাই এতিয়া আমাক দেখুৱাব পিন্ধি কি ধুনীয়া লাগিছে চোৱা 90 মই কৈছোঁ বাৰু সঁচাকৈ ধুনীয়া পিন্ধি দেখাব দিছে পিন্ধি দেখাওঁ সিহঁতক সঁচাকৈ ধুনীয়া লাগিছে চেণ্ডেলৰ কেনেকুৱা দেখে নাজানো আৰু দেই ধুনীয়া লাগিছে কোলা ভৰি তোমাৰ ভৰিটো যদি খোলা তেতিয়াহ'লে আমাৰবোৰ কি মোৰ লগতো তোমাৰ আকাশ পাতাল পাৰ্থক্য খানা ৰেডি হৈ গৈছে এতিয়া আমাৰ আমি খাই বৈ সোনকালে যাব লাগে ঘৰৰ পৰাও ফোন কৰিছে আৰু হয় বাৰু বহুত লেট হ'ল আমি ঘৰততো ইমান টাইমত খাই আজৰি হওঁ ইহঁতে কিন্তু দেৰিকৈ খাই নাই আমাৰ আজৰি হৈ যাওঁ অঁ আমিও ইমান টাইমত আজৰি হৈ যাওঁ আমাৰ পাপাই আলহী বুলি আলহী আহিলে দেৰি হয় ন অঁ আৰু মেইনলি আমাৰ পাপাই মানে 9 বজা 9:30 বজাৰ ভিতৰত মুঠতে খানা খাই আজৰি হ'ব লাগে বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলা মানুহ হয় যে সেইকাৰণে আমি দেৰি নকৰোঁৱে আৰু সোনকালে ভাতটো বাঢ়িলোঁ খাব লাগে জল্দি ৰেডি কৰাকৈ বৰষুণ যে ইমান বেছি ধুনীয়াকৈ ভাত চাত বাঢ়ি দিলোঁ বোলে হাঁহ মাংস আছে ব্ৰইলাৰ আছে হাঁহ মাংস আৰু ব্ৰইলাৰ লোকৰ নিচিনা সজাব নাজানো আৰু লোকৰ নিচিনা এনেকৈ দিছ গজাওঁকৈ আমি এনেকৈ গজংকৈ খাওঁ অৱশ্যে এনেকৈ এদিনো খানাৰ টেবুলত ভিডিঅ' চিডিঅ' কৰা নহয় দেই মোৰ বহুত বেছি অকেজন বা বহুত বেছি আলহী হয় যদিও ঘৰত কিন্তু আজি চান্স পাইছোঁ ঘৰত আজি এও মোক চান্স দিছে ভিডিঅ' কৰা বুলি আমি খালী বটল নহয় মানে আছে এইটো খাই বেছি ভাল লাগে মানে সেইকাৰণে এইটো আনিছোঁ মানে মিক্স আছে এইটো কি আচাৰ মিক্স অঁ ঔটেঙা আছে এইফালে কোনটো ভাল লাগে তোমাৰ এইটোতকৈ এইটো ভাল লাগে অঁ আম আছে বগৰী আছে ঐ ইমান জোৰ মেঘে গাজিছে ঔটেঙা আছে অঁ ইয়াত চব মিক্স আছে মানে মিক্স আছে ভালে লাগে বহুত জ্বলা নেকি জ্বলাটো হ'ব লাগে আচাৰ মই আকৌ বেছি জ্বলা খাব নোৱাৰোঁ খোৱা এইফালে হিয়াই খাবলৈ বহিলে অৱশ্যে আজি লেটটো হৈছে বাৰু আমিও বহিম এতিয়া তুমি ব্লগিং নকৰা নেকি এতিয়া তাই হেনো মোৰ পৰাই লয় বোলে ক্লিপ বোলে চাওকচোন বাৰু কেনে চুস্তি মানুহবোৰ আমি এনেকুৱা চুস্তি ব্লগাৰ ন অঁ চাব কিন্তু বুলি কোৱা চাব কিন্তু আমনি পালেও চাব মানে